হুছেইন মনছুৰি হোৱাটো সহজ নহয়, সময় গগৈ হোৱাটো কঠিন কাম। দুৰ্যোগত সদায় সন্মুখৰ পৰা নেতৃত্ব দিয়ে দুয়ো। বান বিভীষিকাৰ সময়তো পালন কৰিলে দায়িত্ব। ৰাতিৰ 1টা বাজিছে, মই এগৰাকী বাইদেউক লগ কৰিবলৈ আহিলোঁ। তেখেতৰ এতিয়া 9 মাহ চলি আছে। যি দায়িত্ব পালন কৰিবলৈ বাধ্যও নহয় দুয়োজন, কিয়নো দুয়ো কোনো চৰকাৰী বিষয়া নহয়, কোনো দল সংগঠনৰ সদস্যও নহয় দুয়ো। তাৰ পাছতো ৰাইজৰ বাবে কৰিছে কাম। এইগৰাকী 9 মাহ গৰাকী ডেলিভাৰী জাষ্ট 7 তাৰিখৰ যোনটো ডেলিভাৰী ডেট আছিলে এইগৰাকী। অসহায় মানুহৰ মুখত হাঁহি বোলাবলৈ সদায় চেষ্টা কৰা হুছেইন মনছুৰিয়ে পুনৰ এবাৰ মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। বানপীড়িত অঞ্চলত উপস্থিত হৈ তেওঁ আৰু তেওঁৰ দলে খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ছবি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে। মনছুৰিয়ে পূৰ্বেও বিভিন্ন দুৰ্যোগ আৰু চিকিৎসাৰ সহায়ৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ বাবে পৰিচিত। আনহাতে অসমৰ যুৱ সমাজকৰ্মী সময় গগৈয়েও বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজলৈ গৈ সাহায্য বিতৰণ, উদ্ধাৰ কাৰ্যত সহযোগিতা আৰু স্থানীয় স্বেচ্ছাসেৱকৰ সৈতে একেলগে কাম কৰি আছে। তেওঁৰ এই উদ্যোগক বহুতে প্ৰশংসা কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি সমাজৰ বিভিন্ন স্তৰৰ লোকে সহায়ৰ হাত আগবঢ়োৱাটো আজিৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন। হুছেইন মনছুৰি আৰু সময় গগৈৰ এই পদক্ষেপে সেই বাৰ্তাই বহন কৰিছে। মানুহৰ বিপদত মানুহেই আটাইতকৈ ডাঙৰ শক্তি। বানৰ পানী এদিন কমি যাব, কিন্তু এনে সময়ত আগবঢ়োৱা সহায়, সহমৰ্মিতা আৰু মানৱতাৰ উদাহৰণ মানুহৰ মনত বহুদিনলৈ জীয়াই থাকিব। হুছেইন মনছুৰি আৰু সময় গগৈৰ এই উদ্যোগে আনকো সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিছে। নিউজ ডেস্ক, নিউজ লি।